हेलो सम्मानीय बंधु बान्धवीসকল मैं আজি एबिध अत्यंत उपकारी और औषधि गुणसम्पन्न मसला जातीय उद्भिद आदार एटी रेकर्डिंग कर कारण ये बहाग माह ये बहाग माहे चत बहागर चतर चत बहाग माहे हल आदा रोपणर उत्कृष्ट समय आमी जिकोनो उद्भिद शस्य ये फले हक बा पाचलिए हक बा आन किबा गछ गछनिए हक यदि उपयुक्त समय रोपण करूँ तेतियाहले तार बाढ़न बा बृद्धि खूब सहजे हय गतिके ये बहाग माहे हल आदा हालधिर उपयुक्त समय और ये समयते आमी याक रोपण करिले तार परा बांछित फल पाब पारो। प्रथम कथा हल इ हल तलत बाढ़ी जोৱা बिध कांड आदा गतिके याक आमी माटिखिनि सुंदर भावे प्रस्तुत कर लब लगे माटिखिनि भालदरे प्रस्तुत कर ललेहे इ उपयुक्त भावे बाढ़ी पेलाई उत्पादन দিব পাৰে। या देखिसेই आमी यात माटिटुत विभिन्न जाबर जोथर मिहलाई लैছোঁ उपयुक्त भावे तैयार কৰি লোৱাৰ চেষ্টা কৰিছোঁ আমি এনেদৰে কৰোঁ। ইয়াত এইবিলাক যে দেখিছে টুকুৰা এইবিলাক টুকুৰা আমি সাজু কৰি ৰাখিছোঁৱে এইবিলাক টুকুৰা এই টুকুৰাটো হল এয়া তামোলৰ থোক তামোল চিঙাৰ পিছত থোকবিলাক যে থাকে আজি এমাহমান আগত আমি তামোলবিলাক পাৰিছিলোঁ আৰু এই থোকবিলাক আমি থৈ দিছিলোঁ এই ৰ'দ বৰষুণত পৰি ই পচন ধৰিছে আধা শুকাইছে আধা পচিছে আৰু এইবিলাককে আমি টুকুৰা টুকুৰি কৰি লৈ ইয়াৰ লগত মিহলাই দিছোঁ এইবিলাক ইয়াত ৰাখিছোঁ আৰু দিম আৰু এইবিলাক মাটিৰ লগত মিহলাই দিছোঁ লগতে গছপাত ইয়াত মিহলোৱা আছে চূণ মিহলোৱা আছে গোবৰ মিহলোৱা আছে গতিকে মাটিখিনিৰ যিটো মিশ্ৰণ ইয়াত সুন্দৰভাৱে আমি এনেকৈ প্ৰথমতে মূল বস্তুটো হল মাটি সৃষ্টি মানে যোগাৰ কৰি ল'ব লাগিব। তাৰ পিছত আমি দ্বিতীয়টো কথা হল ইয়াত কি দিম আমি ইয়াত দিবলৈ আমি বিশেষ বেলেগ বস্তু বহুত দৰকাৰ নাই। ইয়াত আমি চূণ দিছোঁ দেই মাটিটোত আমি ইয়াৰ pH মান মাটিৰ ক্ষাৰকীয়তা গুণ অম্ল আৰু ক্ষাৰকীয় যিটো এটা মাটিৰ বৈশিষ্ট্য আছে বেছি অম্ল মাটিত কৃষি বা উদ্ভিদে মানে বাঢ়ন ধৰিব নোৱাৰে ভাল বাঢ়িব নোৱাৰে। pHৰ মান 7 থাকিলেই উপযুক্ত বুলি ভাবা হয় আৰু মাটিৰ বিশেষকৈ সেইটো আমি পৰীক্ষা নকৰিলেও আমাৰ এটা হিচাপ মতে আমি আজি যদি ঠিকে থাকে তাৰ বাবে আমি কৰিছোঁ কি ইয়াতে আমি চূণ মিহলাইছোঁ ইয়াতে আমি চূণ মিহলি কৰিছোঁ চূণ মিহলি কৰি দিয়াৰ পিছত ইয়াৰ অম্ল গুণ বহুতখিনি মানে নোহোৱা হ'ব মাটিটো ক্ষাৰকীয় গুণ বাঢ়িব। আচ্ছা তাৰপিছত আমি ইয়াৰ লগত আৰু ইয়া শুকান গছপাত মিহলাই দিম আমি টাবত ভৰাওঁতেই দিম বা পলিথিনত ভৰাওঁতেই দিম আমি ইয়া আছে জাবৰ জোথৰ এইবিলাক কাটি থোৱা আছে গতিকে এইবিলাক কৰি আমি গোবৰটো দিমেই আৰু ইয়া বালি প্ৰথমতে লাগিব আমাক যোগাৰৰ ভিতৰত বেছি যোগাৰ নালাগে। আৰু তাৰপিছত আৰু এটা বস্তু আছে ইয়া এইবিলাক লাই শাকৰ মানে গছৰ আমি কাটি থোৱা বস্তু এইবিলাক গাঁৱততো এনেই পায় এইবিলাক মাহজাতীয় শস্য সৰিয়হৰ এইবিলাক গছৰ অৱশিষ্ট যিটো উলিওৱাৰ শস্যটো উলিওৱাৰ পিছত এইবিলাক আদা হালধিৰ কাৰণে খুব প্ৰয়োজনীয় বস্তু এইবিলাক আদা হালধি দিলে কামত আহে গতিকে আমাৰ ইয়াত সেইবিলাক নাই কাৰণে আমি ৰাখি দিছোঁ ইয়াতে বাকীবিলাক আমি দিম ইয়াতে। আচ্ছা এতিয়া আৰু এটা কথা হ'ল কি আদা হালধিৰ শিপা বৰ বেছি তললৈ নাযায় গতিকে এইটো এটা দীঘল চাউলৰ বস্তা এই চাউলৰ বস্তাটো মই যদি কাটি দুটা কৰি লওঁ এইটো চিমেণ্টৰ বেগ নহয় এইটো চিমেণ্টৰ বস্তা নহয় এইটো চাউলৰ বস্তা এইটো আৰু চাউলৰ বস্তাবিলাক সহজে কি হয় মানে ইয়াক বেছি দিনলৈ থাকেই চিমেণ্টৰ বস্তাতকৈ বেছি দিন যায় 2 বছৰ 3 বছৰলৈ ব্যৱহাৰ কৰিব পাৰি কিন্তু চিমেণ্টৰ বেগ এবছৰ বা এবছৰৰ ভিতৰত নষ্ট হৈয়ে যায় বুলি ক'ব পাৰি। সেইকাৰণে চাউলৰ বেগ আনি বা চাউলৰ বস্তাৰে এইবিলাক কাম কৰিলে মানে ভাল হয় আৰু আমি এই বেগটো সম্পূৰ্ণ নালাগে আমাক কিয় ইমান শিপা ইয়াৰ তললৈ নাযায় গতিকে আমি ইয়াক দুটা বনাই ল'ম এনেকৈ সমানে এনেকৈ দুটা কৰি আমি কাটি ল'ম। এই দেখিছে মই এই বেগটোৰ পৰা মাজেৰে দুভাগ কৰি দুটা কৰিলোঁ। আচ্ছা এইফালৰটো এই তলিৰ ফালে বন্ধ আছেই সেইটো আমি জানোৱে এইটো আমি যিকোনো এফালে বান্ধি দিব লাগিব এনেকৈ থুৰিয়াই লৈ পেলাই আমি থুৰিয়াই ল'ব লাগিব
কাৰণ তেতিয়াহে এই বেগটো ৰাউণ্ড হ'ব বা ঘূৰণীয়া হ'ব। আমি এনেকৈ তাৰেৰে বান্ধি ল'লোঁ। বান্ধি লৈ আমি এইটো লুটিয়াই দিলোঁ। লুটিয়াই দিয়াৰ পিছত এইটো এটা সম্পূৰ্ণ আমাৰ পলি বেগ হৈ গ'ল। ঠিক তেনেদৰে আমি এইটো তাঁৰডাল লাগিব। আমি এইটো এনেকৈ থুৰিয়াই লৈ পেলাই এনেকৈ থুপুৰিয়াই লৈ আমি তাৰেৰে মেৰিয়াই বান্ধি ল'ম। গতিকে খুব কম খৰচত, আচলতে আমি কম খৰচত কৰিবলগীয়া হ'লে গ্ৰ' বেগ নিকিনাকৈ এনেকৈ কৰিব পাৰোঁ। গ্ৰ' বেগত খৰচ বেছি। আমি ঘৰতে গ্ৰ' বেগ তৈয়াৰ কৰি ল'ব পাৰোঁ এনেকৈ। এইটো গ্ৰ' বেগেই হৈ গ'ল। আচ্ছা, এইটো আমাৰ হৈ গ'ল এটা বেগ। এনেকৈ আমি তলিখন বান্ধি দিলোঁ। আচ্ছা, বান্ধি দিয়াৰ পিছত আমি এতিয়া এটা এটাকৈ এক মাটিৰে পুৰাম। প্ৰথমতে আমি বালি দিবই লাগিব। বালি দিলোঁ এনেকৈ। প্ৰথম তৰপটো বালি দিব লাগিব। টাবৰ এইটো নিয়মেই আৰু প্ৰথম তৰপটো বালি দিব লাগে। এনেকৈ বালি দিলোঁ। তাৰপিছত আমি মিহলাই থোৱা এয়া বিভিন্ন গছপাত, জাবৰ জোঁথৰ এইবিলাক গোবৰ দি পেলাই মিহলাই থোৱা মাটিটো ভৰাই ল'ম। এনেকৈ ভৰালোঁ। ইয়াৰ পিছত আমি ইয়াতে অকণমান গছৰ পাত দিম। শুকান পাত গছৰ। মাটিতে কোমল হৈ থাকিব লাগিব। আদা হালধি মাটি কোমল হৈ থাকিব লাগে। তাৰপিছত আমি অকণমান এইবিলাক জাবৰি দিম। আকৌ দি পেলাই অকণমান গোবৰ দিম। গোবৰ দিলে এইটো সোনকালে পচন ধৰিব। গোবৰ দিলোঁ। দি আকৌ মাটি দিম। মাটি দিলোঁ এনেকৈ। মাটি দিয়াৰ পিছত আমি এতিয়া আকৌ অলপ ইয়াৰ ওপৰত গোবৰ দিম। কাৰণ মাটিটো অলপ সাৰুৱা হ'ব লাগিব। আমাৰ মাটিত গোবৰ মিহলোৱা আছেই, তথাপি আমি অলপ গোবৰ বেছিকৈ দিলে ভাল। আদা হালধিত গোবৰ লাগে। গোবৰ দিলোঁ। দি এতিয়া আমাৰ যে এয়া সুন্দৰকৈ গজালি মেলি আছে, আমি এই গজালি মেলি থকা আদা ইয়াতে বহল, আমাৰ ছাৰফেচটো বহল আছে, সেইকাৰণে আমি ইয়াতে দুটা দি দিম। দুটা কাঠি দি দিলোঁ। ইয়াতে গজালি মেলিছে সুন্দৰকৈ। এতিয়া ওপৰমুৱাকৈ থকাৰ কাৰণে গজালিটো শিপাটো ওপৰ ফালে আহিছে, কথা নাই। এতিয়া আমি যেতিয়া মাটি যেতিয়া দি দিম, গোবৰ দি দিম, তেতিয়া সি নিজে নিজে চিধা হৈ যাব, পোখাটো চিধা হৈ যাব। ইয়াতে দি দিলোঁ এনেকৈ। এনেকৈ আকৌ অলপ গোবৰ দিলোঁ। গোবৰ দিয়াৰ পিছত বৰষুণত যাতে মাটিটো খামি নাযায়, তাৰ কাৰণে আমি ওপৰত এনেকৈ জাবৰি দিব লাগে।
আৰু শেষ কথাটো আছে হ'ল ইয়াৰ মানে আমি কোৱাই নাই, শেষ কথাটো জানেই সকলোৱে প্ৰায় জনাবিলাকে, ইয়াৰ তলি তেনেকৈ ফুটা কৰি দিব লাগে। আমি ফুটা কৰি দিছোঁ, খন্তিৰে ফুটা কৰি দিছোঁ, এনেকৈ ফুটা কৰি দিব লাগে। 2-3টা ফুটা কৰি দিলে হৈ যায় আৰু ইয়াত এতিয়া পানী দিলেও কথা নাই, অহাকালি বা 2 দিন পিছত ইয়াত পানী দিলেও কথা নাই, কাৰণ ইয়াত মাটিত জীপাল হৈয়ে আছে। গতিকে আমি যদি এনেদৰে ৰোপণ কৰোঁ তেতিয়াহ'লে এই ছাৰফেচটোতে ইয়াৰ হৈ যাব। আমি আছোঁ নাৰ্ছিং কৰিম আৰু বেছি মাটি মানে ওখ নালাগে এই অৱস্থাটো, এইটো হৈ গ'ল। ঠিক তেনেকৈ আমি এই পলিথিন বেগত, এই বেগতো কৰিব পাৰি, পলি বেগত। ইয়াতে আমাৰ মাটিৰ বালি ভৰোৱাই আছে, শুকান পাত ভৰোৱাই আছে। এতিয়া আমি ইয়াৰ ওপৰত গোবৰ ভৰাম, গোবৰ ভৰাই দিম। গোবৰ ভৰাই দিলোঁ। গোবৰ বেছিকৈ দিলে উৎপাদনটো বেছি হয়। আচ্ছা, এতিয়া হৈ গ'ল। ইয়াতো আমি 2 টুকুৰ দি দিম। দি উঠি আকৌ আমি অলপ গোবৰ দিম। গোবৰ দিলোঁ, অকণমান মাটিও দিব পাৰোঁ আমি, যে আকৌ অলপ গোবৰ দিব পাৰোঁ। গোবৰ দিলোঁ। তাৰপিছত আমি মাটিটো যে বৰষুণত বহি নাযায়, পিট খাই নাযায়, তাৰ বাবে অলপ ইয়াত জাবৰি দি দিম। এনেকৈ জাবৰি দিলোঁ। এই আপুনি গজালি মেলি ওলাই যাব। গতিকে এনেদৰে যদি আমি আদা ৰোপণ কৰোঁ, ইয়াৰ পৰা যথেষ্ট উৎপাদন পাব পাৰি। আমি এনেকৈ 10-15টা পলিবেগত আদা ৰোপণ কৰি বছৰটোৰ জোখাৰে আমাৰ উৎপাদন হৈ যায়। গতিকে আদা ৰোপণ পদ্ধতিটো খুব সহজ, ইয়াৰ উৎপাদনো খুব ভালদৰে পাব পাৰি। আৰু এইটো বেছি মানে আচলতে এই সময় অলপ বেছিকৈ লয়। ই 8 মাহৰ পৰা মোটামুটি উৎপাদনশীল হৈ উঠাব পাৰিয়ে ইয়াক। 8ৰ পৰা 10 মাহৰ ভিতৰত ইয়াক সম্পূৰ্ণৰূপে উঠাব পাৰি। গতিকে অলপ বেছিদিনীয়া উদ্ভিদ শস্য। গতিকে আমি ইয়াক উৎপাদন পাবলৈ হ'লে যদি এইখিনি সময়ত তাক উপযুক্তভাৱে প্ৰতিপালন কৰোঁ, তেতিয়াহ'লে কি হ'ব, ইয়াৰ পৰা আমি আশা কৰা মতে উৎপাদন পাব পাৰোঁ। আৰু ইয়াক মানে এনেকৈ কৰিলে মাটিত কৰাতকৈ কি হয়, প্ৰতিপালন কৰাত সহজ হয়। জাবৰ জোঁথৰ নিৰাই দিয়া, ইয়াক আৰু সাৰ পানী যোগান ধৰা, আমি গোবৰ দিম, পচন সাৰ দিম, পিছত 1-1.5 মাহ পিছত বা 2 মাহ পিছত বা কেতিয়াবা 2-এবাৰ আমি খলিহৈ পানী দিব পাৰোঁ। বিশেষ আৰু বেলেগ সাৰ নালাগে। ইয়াক জাবৰ জোঁথৰ মাটিটো ফৰফৰীয়া হৈ থাকিলে সুন্দৰভাৱে বৃদ্ধি হৈ ই উৎপাদনশীল হৈ ইয়াৰ পৰা আধা কিলো 1 কিলোলৈকে এটা পলিথিন বেগৰ পৰা আদা পাব পাৰি। গতিকে সেইটো নিজৰ ওপৰত, যত্নৰ ওপৰত কথা আছে। অৱশ্যে মই কেনেদৰে যত্ন কৰিম তাৰ ওপৰতে উৎপাদনটো নিৰ্ভৰ কৰিব। গতিকে এইটো খুব সহজ পদ্ধতি। আদা যিকোনো সময়তে পাবলৈ হ'লে ঘৰতে সাজু কৰি ৰাখিবলৈ এইটো উপযুক্ত পদ্ধতি। সকলোৱে যদি এনেকৈ অলপ চেষ্টা কৰে, পলি বেগতে হওক, চিমেণ্টৰ বেগতে হওক, চাউলৰ বেগতে হওক, এনেকৈ যদি 4-5টা 6টা 7টা বা এনেকৈ কৰি লয়, তেতিয়াহ'লে আদা আৰু এটা লাভ আছে। এনেকৈ ঘৰত কৰিলে এই আদাৰ পাত আৰু ঠাৰি তৰকাৰীত ব্যৱহাৰ কৰিব পাৰি। এনেকৈ মাছৰ যিটো আদাৰ মানে এবিধ উপাদেয় খাদ্য বনাব পাৰি, পাত আৰু আদাৰ ঠাৰিৰে জোল বনাই। গতিকে সেই আদাৰ কেঁচা পাত আৰু ঠাৰিও ঘৰত কৰিলে সহজতে এনেকৈ পাব পাৰি। গতিকে বছৰটো যিকোনো সময়তে পাব পাৰোঁ আমি। সেইকাৰণে এনেকৈ টাবত আমি কৰি লোৱাটো খুবেই প্ৰয়োজনীয়। আৰু তেতিয়াহ'লে ঘৰৰ চাহিদাখিনি পূৰণ কৰিব পাৰি। গতিকে মই কেনেকৈ কৰোঁ, মোৰ কৰা পদ্ধতি দেখুৱালোঁ, আৰু ইয়াৰ আপডেটটো আমি দেখুৱাম পিছতে। এতিয়া বহাগ মাহত আদা ৰোপণৰ অত্যন্ত উপযুক্ত সময়। কাৰণ উদ্ভিদবিলাক হ'ল কি, উপযুক্ত সময়ত উপযুক্তভাৱে ৰোপণ কৰি যত্ন ল'লেহে তাৰ পৰা ফল পোৱা যায়। ইয়াত জলবায়ু কথাৰ লগতে জলবায়ু এইটো আচলতে উপযুক্ত সময়, আৰু এইখিনি সময়ত ৰুলেহে ইয়াৰ উৎপাদনশীলতাটো বাঢ়ে। তাৰ লগতে পিছে মাটিৰ কথাও আছে। টাবত কৰা মাটি সদায় উৎকৃষ্ট মানৰ হ'ব লাগিব। মাটিখিনিৰ পৰিমাণটো বা ইয়াৰ যিটো সাৰুৱা যিটো গুণাগুণ, সেইটো আমি অটুট ৰাখিব লাগিব। আৰু সেইখিনি যদি আমি ঠিকমতে কৰোঁ, তেতিয়াহ'লে ইয়াৰ পৰা উৎপাদন আমি আশানুৰূপ মতে পাব পাৰিম। গতিকে
এনেকুৱা ধৰণে আমি কৰা পদ্ধতিটো আপোনালোকক দাঙি ধৰিলোঁ। কেনে পালে, কি দেখিলে বা কমেণ্টেৰে আমাক উপকৃত কৰিব বুলি আজিলৈ সামৰিলোঁ। ধন্যবাদ।